কোনোবাই এষাৰ বহুত ধুনীয়া কথা কৈ গৈছে, মানুহে জীৱনত সেইটো তেতিয়াহে পায় যেতিয়া সেইটো পাবৰ কাৰণে আপুনি কষ্ট কৰিব পাৰে, সম্পূৰ্ণ সত্তা আপুনি ঢালি দিব পাৰে। নমস্কাৰ বন্ধুসকল, মই প্ৰীতম লৈ আহিছোঁ আজি আৰু এটা নতুন কাহিনী। এই কাহিনীটো এজন এনেকুৱা মানুহৰ যিজন মানুহৰ খং বহুত বেছি আৰু হতাশাও বহুত বেছি, কিয়নো সেই মানুহজনে জীৱনত বহুত কষ্ট কৰিলে, বহুত ট্ৰাই কৰিলে, বহুত কাম কৰিলে, কিন্তু তেওঁৰ ওচৰত বিচৰাবোৰ এতিয়ালৈকে অহা নাই। তেওঁ বহুত টকা পইচা বিচাৰিছিল, জীৱনত সুখ বিচাৰিছিল, সন্তুষ্টি বিচাৰিছিল, কিন্তু তেওঁ সেইবিলাক একোৱে পোৱা নাই। কোনো কামতে তেওঁ কেতিয়াও সফলতা পোৱা নাই। বহু হাজাৰ কাম আৰম্ভ কৰিলে, হাজাৰ চেষ্টা কৰিলে, নতুন নতুন টিপছ ইউজ কৰি চালে, কিন্তু তাৰ পাছতো তেওঁ যেতিয়া জীৱনত সফলতা নাপালে, সুখ নাপালে, তেতিয়া তেওঁ এজন বাবাজীৰ ওচৰলৈ গুচি গ'ল এইটো সুধিবৰ কাৰণে যে, বাবাজী, মানুহে কয় যে যেতিয়াই কোনোবা এজন মানুহে কষ্ট কৰে, পৰিশ্ৰম কৰে, তেওঁৰ পৰিশ্ৰম কেতিয়াও অথলে নাযায় আৰু সেইটো এচিভ কৰি লয়, কিন্তু মোৰ ক্ষেত্ৰত কিয় এনেকুৱা হৈছে? আজি 10 বছৰৰ পৰা মই কঠোৰ পৰিশ্ৰম কৰি আছোঁ, সম্পূৰ্ণ প্লেন কৰিছোঁ, সেইমতে মই কাম কৰিছোঁ, নতুন নতুন আইডিয়া লগাইছোঁ, কিন্তু তাৰ পাছতো মই কিয় ছাকচেছ হ'ব পৰা নাই, মই লাইফত হেপ্পী কিয় হ'ব পৰা নাই? তেতিয়া সেই বাবাজীজনে তেওঁক ক'লে, তুমি এটা কাম কৰা, এই কামটোৰ পিছতে তোমাক মই ইয়াৰ আনচাৰটো দি দিম। এডোখৰ খুব ধুনীয়া জেগা বিচাৰি লোৱা, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি থাকিব লাগিব, আৰু তুমি তাত গৈ সম্পূৰ্ণ 12 ঘণ্টা মেডিটেশ্যন কৰা, ধ্যানত বহা, আৰু গধূলি যেতিয়া তুমি ধ্যান শেষ কৰি মোৰ ওচৰলৈ ঘূৰি আহিবা, মই তোমাক ইয়াৰ উত্তৰ দি দিম, কি কাৰণে তুমি লাইফত ছাকচেছ এচিভ কৰিব পৰা নাই, কি কাৰণে তুমি লাইফত সুখী হ'ব পৰা নাই। সেই মানুহজনে লগে লগে ৰাওনা হ'ল নিজৰ কামলৈ। ভাবিলে যদি মই 12 ঘণ্টা মেডিটেশ্যন কৰিব লাগে, মেডিটেশ্যন কৰাটো এনেও স্বাস্থ্যৰ কাৰণে ভাল, মনৰ কাৰণে ভাল, তাৰ পাছত যদি মই এটা উত্তৰ পাই যাওঁ যিটো মই আজি 10 বছৰৰ পৰা বিচাৰি ফুৰিছোঁ, তেনেহ'লেতো মোৰ কাৰণে বহুত ভাল কথা। সেই মানুহজন গুচি গ'ল, এডোখৰ জেগা বিচাৰি উলিয়ালে য'ত খুব ধুনীয়া ধুনীয়া ফুল ফুলি আছে, ওচৰে পাজৰে হাৱা বলি আছে, আৰু ধুনীয়া এজোপা গছৰ তলত তেওঁ মেডিটেশ্যন কৰা আৰম্ভ কৰিলে। তেওঁ সম্পূৰ্ণ ধ্যানত বহিবলৈ চেষ্টা কৰিলে, ধ্যান আৰম্ভ কৰিলে। 1 ঘণ্টা পাৰ হ'ল, 2 ঘণ্টা পাৰ হ'ল, 3 ঘণ্টা, এনেকৈ কৰি 5 ঘণ্টা পাৰ হৈ গ'ল। ঠিক তেতিয়াই এজন ফুৰিবলৈ অহা মানুহ, টুৰিষ্ট সেইডোখৰ জেগা দেখিলে, আৰু দেখি পেলাই তেওঁ বিচাৰি ফুৰা এটা বস্তু পাই গ'ল তাত। তেওঁ বহুত দিনৰ পৰা এনেকুৱা কিছুমান ফুল বিচাৰি ফুৰিছিলে, যিখিনি ফুল তেওঁ তাত দেখিবলৈ পালে, আৰু তেওঁ ৰাস্তাত গাড়ীখন ৰখাই সেই ফুলনিখিনিৰ ফালে গতি কৰিলে, আৰু সেই মানুহজন যিজনে মেডিটেশ্যন কৰি আছিল, তেওঁৰ কিনাৰেদি পাৰ হৈ গুচি গ'ল আৰু গৈ পেলাই ফুলখিনি চোৱাত লাগিল। ঠিক তেতিয়াই সেই মানুহজনৰ ধ্যানটো ভাগি গ'ল, কাৰণ সন্মুখেদি কোনোবা এজন পাৰ হৈ গৈছে, তেওঁ দেখা পালে, আৰু যেতিয়াই চকু মেলি দেখিলে কোনোবা এজন মানুহে তেওঁৰ অলপ আঁতৰত গৈ কিছুমান ফুল কালেক্ট কৰি আছে, ছিঙি আছে, কিছুমান ফুল চাই আছে, তেতিয়া তেওঁৰ বহুত খং উঠিবলৈ ধৰিলে, আৰু সেই মানুহজনক উদ্দেশ্যি গালি পাৰিলে, আপুনি দেখা নাই নেকি ডাঙৰীয়া যে মই ইয়াত মেডিটেশ্যন কৰি আছোঁ, মই ইয়াত ধ্যান কৰি আছোঁ, আপুনি যে মোৰ কিনাৰেদি পাৰ হৈ গ'ল, আপুনি মোক চাব লাগে, এজন মানুহে যেতিয়া কাম কৰি থাকে তেওঁক কিয় আপোনালোকে ডিষ্টাৰ্ব কৰে? আপুনি অলপমান দেৰিকৈ আহিব পাৰে, নতুবা আপুনি অলপ দূৰত থকা ফুলখিনি চাব পাৰে। তেতিয়া সেই টুৰিষ্টজনে ক'লে, ডাঙৰীয়া, মোক আপুনি মাফ কৰিব, মই এনেকুৱা এখিনি ফুল বহুত দিনৰ পৰা বিচাৰি আছিলোঁ, কিন্তু পোৱা নাছিলোঁ, আৰু আজি যেতিয়া মই ফুলখিনি দেখা পালোঁ, তেতিয়া অকল মই ইমানেই খুব উৎফুল্লিত হৈ পৰিলোঁ যে সেই ফুলখিনিৰ বাহিৰে মই একো দেখা পোৱা নাছিলোঁ। আপোনাক যদি মই ধ্যান কৰি থকা দেখিলোহেঁতেন, তেনেহ'লে মই কেতিয়াও এইফালে নাহোঁ, আপোনাক কেতিয়াও আমনি নকৰোঁ, মোক আপুনি মাফ কৰি দিব। আৰু তাৰপিছত বাকী 6-7 ঘণ্টামান মেডিটেশ্যন কৰি 12 ঘণ্টা যেতিয়াই সম্পূৰ্ণ হ'ল, তেতিয়া সেই মানুহজনে বহুত উৎফুল্লিত হৈ পেলাই বাবাজীজনৰ ওচৰলৈ গুচি গ'ল, কাৰণ তেওঁ আজি জীৱনত এটা বহুত ডাঙৰ উত্তৰ পাই যাব। বাবাৰ ওচৰত গ'ল, বাবাই সুধিলে, দিনটোত কি কি হ'ল মোক কৈ যোৱা। মানুহজনে ক'বলৈ আৰম্ভ কৰিলে। 2 ঘণ্টামান মেডিটেশ্যন কৰাৰ পিছত কেইটামান চৰাই উৰি গৈছিল, তাতে চৰাইৰ খুব ধুনীয়া বাহ আছে, চৰাইখিনি আহে আৰু আকৌ উৰি গুচি যায়। তাৰ কিছু সময়ৰ পাছতে এজন ব্যক্তি মোৰ আগেদি পাৰ হৈ গ'ল,
আৰু কেনেকৈ তেওঁ গালি পাৰিলে, কেনেকৈ তেওঁ মাফ খুজিলে, এই সকলো কথা সেই মানুহজনে বাবাজীজনক ক'লে। আৰু ক'লে তাৰপিছত মোৰ একো আমনি হোৱা নাই, মই সম্পূৰ্ণ ধ্যান দি বহিলোঁ আৰু 12 ঘণ্টা সম্পূৰ্ণ কৰি আপোনাৰ ওচৰলৈ আহিলোঁ। তেতিয়া সেই বাবাজীজনে ক'লে, এইটোৱে হৈ গ'ল তোমাৰ উত্তৰটো, যাৰ কাৰণে তুমি জীৱনত ছাকচেছ এচিভ কৰিব পৰা নাই, তুমি জীৱনত সুখী হ'ব পৰা নাই। যেতিয়া তুমি ধ্যানত আছিলা, মেডিটেশ্যন কৰি আছিলা, তেতিয়া সম্পূৰ্ণ তুমি ধ্যানত থাকিব লাগিছিল। কিন্তু তুমি ধ্যানত থকাৰ উপৰিও তোমাৰ ওচৰেদি কোন গৈছে, চৰাইকেইটা কেতিয়া পাৰ হৈ গ'ল, এইবিলাক কথা তুমি গম পাই আছিলা। আৰু যিহেতু তুমি এইবিলাক কথা গম পাই আছিলা, ইয়াৰ মিনিং এইটো যে তুমি সম্পূৰ্ণভাৱে ধ্যানত বহাই নাছিলা, মনটোক তুমি সম্পূৰ্ণ কাবু কৰিব পৰাই নাছিলা। তোমাৰ মনটো বেলেগ ফালে ঢাল খাই আছিল, বতাহ মাৰিছে নেকি, কোনোবা আহিছে নেকি। কিন্তু সেই মানুহজন যিজনে ফুলখিনি বিচাৰি গৈছিল, তেওঁৰ ধ্যান একমাত্ৰ ফুলখিনিৰ ফালেহে আছিল। সেইবাবে তেওঁ ওচৰে পাজৰে বহি থকা কোনো মানুহকে দেখা নাছিল। আৰু এইটোৱে হৈ গ'ল ছাকচেছৰ মূল মন্ত্ৰ, জীৱনত সুখী থকাৰ মূল মন্ত্ৰ। লাইফত আমি বহুত ধৰণৰ চিটুৱেশ্যন পাব পাৰোঁ, লাইফত আমি বহুত ধৰণৰ এক্সপিৰিয়েঞ্চ পাব পাৰোঁ, বহুত ধৰণৰ কাম আমি আৰম্ভ কৰিব পাৰোঁ। কিন্তু যেতিয়ালৈকে কোনো এটা কাম সম্পূৰ্ণ মনোযোগৰ সৈতে কৰা নহয়, তেতিয়ালৈকে সেই কামটোত কেতিয়াও ছাকচেছ এচিভ কৰা নহয়। যদিহে কোনোবা এজন মানুহে কিবা এটা কাম আৰম্ভ কৰিছে, লাগিলে দিন ৰাত মেহনত কৰক, হাজাৰ কষ্ট কৰক, কিন্তু তেওঁৰ মনোযোগ যদি তাৰ পৰা অলপ সময়ৰ কাৰণে হ'লেও আঁতৰি গৈছে, তেনেহ'লে সি কেতিয়াও ছাকচেছ সোনকালে এচিভ কৰিব নোৱাৰে। সুখৰো ঠিক একেই উদাহৰণ। আমি লাইফত সুখী থাকিবলৈ হ'লে সম্পূৰ্ণ আমাক নিজক লৈ আমি ব্যস্ত থাকিব লাগিব। অন্য মানুহে কি কৈছে, কোনে আমাৰ ফালে আঙুলিয়াইছে, আমাৰ ওচৰেদি কোন পাৰ হৈ গ'ল, কাৰ জীৱনত বেছি দুখ হৈছে, এইবিলাক যদি আমি খুচৰিবলৈ আৰম্ভ কৰোঁ, এইবিলাক যদি আমি গুৰুত্ব দি থাকোঁ, তেনেহ'লে আমি জীৱনত কেতিয়াও সুখীও থাকিব নোৱাৰোঁ। সুখী থাকিবলৈ হ'লে আপুনি সম্পূৰ্ণভাৱে নিজক গুৰুত্ব দিয়ক আৰু নিজৰ কামখিনিক গুৰুত্ব দিয়ক। আপোনাৰ যিটো প্ৰয়োজন সেইটো গুৰুত্ব দিয়ক। ওচৰে পাজৰে কোন পাৰ হৈ গৈছে, কোনে কি কৈছে, কি কৰি আছে, এইবিলাক কথাত যেতিয়াই বহুত বেছিকৈ গুৰুত্ব দিয়া আৰম্ভ কৰিব, আপোনাৰ জীৱনৰ পৰাও সুখ নাইকিয়া হৈ যাব। গতিকে বন্ধুসকল, হ'ব পাৰে এইটো এটা সৰু ষ্টৰী, কিন্তু এই সৰু সৰু ষ্টৰীবোৰৰ পৰা আমি জীৱনৰ বহুত ডাঙৰ কিছুমান কথা শিকিব পাৰোঁ, যিবিলাক কথাই আমাক জীৱনত বহুত বেছি আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে। এইবিলাক কথা স্কুল কলেজত কেতিয়াও শিকোৱা নহয়, এইবিলাক কথা শিকিব পাৰি জীৱনৰ এক্সপিৰিয়েঞ্চৰ পৰা। আৰু মই শ্বেয়াৰ কৰিলোঁ আপোনালোকক তেনেকুৱা এটা এক্সপিৰিয়েঞ্চ, যাৰ দ্বাৰা আপোনালোকে আপোনালোকৰ জীৱনৰ কিছুমান মুহূৰ্ত, যিবিলাক আপোনালোকে ভুলভাৱেৰে পাৰ কৰি আহিছিলে, আজিৰ পৰা সেইখিনি শুদ্ধ কৰিব পাৰিব আৰু আপোনাৰ জীৱনত এটা নতুন দিশৰ পাতনি মেলিব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিল, এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলত নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় আপুনি চাই থাকিবলৈ পায়। এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ল'লোঁ। তেতিয়ালৈকে চাই থাকক PS এছপায়াৰিং ফিল্মছ, যিটোৱে আপোনাক পজিটিভ হৈ জীৱনত এখোজ হ'লেও আগবাঢ়ি যোৱাত সহায় কৰিবই।